কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু মই নিশ্চয় মোৰ অন্য এটি ব্লগলে মানে অন্য এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো আজি অকণমান সাজি কাছি ওলাইছো এটোৰ কাৰণ হৈছে এটোৱে যে মই যাবলৈ ওলাইছো যে কণমানি ইউটিউবাৰ তেলচুৰাৰ ঘৰলৈ তো তেলচুৰাৰ মোৰ আজি ভিডিঅ'ত লম বুলি ভাবিছো মোৰ চেনেলত অকণমান তাৰ কিবা কথা অলপ জনাব পাৰিম আপোনালোকক তো ভিডিঅ'টো শেষলৈ চাব লাগিব যদি আপোনালোকে তেওঁৰ বিষয়ে অকণমান জানিব বিচাৰে তেতিয়াহ'লে তো দেৰি নকৰি বলক ময়ো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও চাই যাওক মোৰ লগতে আৰু মই যাই লওঁ তাৰ পিছত তাত গৈ আপোনালোকক লগ পাই আছোঁ তো এয়া আমি আহি পাইছোঁ মোটামুটি তেলচুৰাৰ ঘৰৰ ভিতৰত সোমাই লওঁ তাৰ পাছত লগ পাই আছোঁ এয়া হৈছে আমাৰ কণমানি ইউটিউবাৰ তেলচুৰা আৰু তোমাৰ প্ৰথমতে তোমাৰ নিজৰ নামবোৰ কৈ দিয়াচোন নমস্কাৰ মোৰ নাম কৰণ ডেকা নমস্কাৰ মোৰ নাম সাগৰিকা আৰু কিমানত পঢ়ি আছা এইটো কৈ দিয়া মানে মোৰ ভিউৱাৰ্ছবিলাকে জানিব বিচাৰিব তো ক্লাছ 5 মই ক্লাছ 7 আৰু ক'ত পঢ়ি আছা এইটো কৈ দিয়া শংকৰদেৱ বিজ্ঞান এতিয়া এটা কথা সুধোঁ তোমালোকৰতো ৰিয়েল নামটো কৰণ আৰু তোমাৰ সাগৰিকাই ন তোমাক যেতিয়া মানুহে বাহিৰত দেখিলে তেলচুৰা বুলি মাতে তেতিয়া তোমাৰ কেনেকুৱা লাগে আৰু তোমাৰ শিশু সৰু ল'ৰা ছোৱালীবিলাকে তোমাৰ ভিডিঅ'বোৰ বেছিকৈ চায় তো তোমাৰ তেতিয়া কেনেকুৱা লাগে ভাল লাগেনে ভালে লাগে আৰু তোমালোকে ভিডিঅ'বোৰ চাই যাবা লাইক কৰিবা আৰু নতুন নতুন ভিডিঅ' দি থাকিবা আৰু আমি চাই থাকিম ৰৈ আছোঁ তোমালোকৰ ভিডিঅ' এতিয়া বৰ্তমান দিয়া নাই না ভিডিঅ' আৰু আজি মোৰ চেনেলতে তোমালোকে এটা ডাইলগ কৈ দিবা হা ধুনীয়া এটা ডাইলগ কৈ দিবা অ সাগৰিকা ক'ৰ পৰা আহিলি টিএমৰ পৰা আহিলো ৰ বাপ্পা ঐ বাইপেৰৰ বহুত টকা হৈছে নে কি কিমান মান ওলালি পইচা ওলাবাই নললো কিয় তাতে মানুহ যিহে ভিৰ মই 3 ঘণ্টামান ৰখলো তাৰপিছত গুচি আহিলো নললোৱে ওলাবা মই অলপ আগতে এটিএমত গৈছিলো ৰ তই পইচা ওলাব পাৰিলি না মই যাইকে ওলাই আনিছো কিনকে মই বা ৰখি কেনেও পৰা নাই তই যাইকে কিনকে ওললি বেঙি তই যদি তাতে যায় এটা কাম মাৰি দিলি হ'ল মানে কি চবে ভাবলা গতি তোৰ কৰো ন তই যাই কেনে পইচাটো ওলাই লৈ ভালি হয় ইগলাখান কুবুদ্ধি তোৰ মাথা দে বেলেগৰ মাথাত নাহে বেটি নিজে ভাল কাৰণে পস্তাই আছা যা আৰু এয়া দিলে চাহ আৰু জল্দি চাহখিনি খাই আকৌ কিবা কিবি তেলচুৰাক সুধিব আছে তো জল্দি চাহটো খাই লওঁ তাৰপিছত আকৌ তেলচুৰাক সুধিম আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ এতিয়া কৈ দিয়াচোন তোমালোকৰ ঘৰত কোন কোন আছে আৰু তেলচুৰাৰ নিজা ঘৰত ক'ত সেইটো কৈ দিয়া মোৰ নিজা ঘৰৰ গড়েশ্বৰত চেচাপাল মোৰ মা দেউতা মই আৰু ভাইটি আৰু তোমাৰ মোৰ ঘৰত মা দেউতা ভণ্টি আৰু মই আৰু তেলচুৰা গৈছানে ঘৰত এতিয়া মই মা দেউতা গড়েশ্বৰত নাথাকে গুৱাহাটীত থাকে তাত যোৱা এয়া হৈছে তেলচুৰাৰ আইতা আৰু আইতাক অকণমান কথা সুধিব বিচাৰিছোঁ তেলচুৰাক যেতিয়া বেলেগ ইউটিউবাৰবোৰে ধৰি লওক ডিম্পু দা বিকাশ দাহঁতেতো লগ কৰিব আহিছে তো আপোনাৰ কেনেকুৱা লাগে তাক এনেকৈ যেতিয়া দূৰৰ পৰা লগ কৰিব আহে তেতিয়া খুবেই ভাল লাগে বাহিৰৰ পৰা মানুহ আহিলে তেলচুৰা আৰু কিছুমানে আশীৰ্বাদ দি যায় যাতে আৰু আগুৱাই যাওক বুলি আমাৰো খুব ভাল লাগে আৰু সকলোৰে আশীৰ্বাদ পায় যদি আগুৱাই যাব পাৰে সেইটোৱে আশা কৰোঁ আৰু তাক যেতিয়া আপোনালোকে মোবাইলত বা টিভি শ্ব'বোৰত দেখা পায় তেতিয়া কেনেকুৱা লাগে খুব ভাল লাগে একদম নাচি দিবৰ মন যায় আৰু সিটো বহুতত প্ৰগ্ৰামো কৰিব যায় ষ্টেজ প্ৰগ্ৰামবোৰ যায় তাৰ লগত যায়নে আপুনি নে যাওঁ লগত যাওঁ আপুনিয়ে যাব লাগে তাৰমানে বহুত প্ৰব্লেম আছে গাড়ীত উঠিব নোৱাৰে সি গাড়ীত উঠিলে বমি হয় সেইকাৰণে মই লগত যাওঁ আৰু ভিডিঅ'ৰ যে শেষত যে তুমি কোৱা কেনে বুলি একবাৰ কৈ দিয়া ইয়াতে কেনাই আপোনালোকৰ খবৰ কেনাই আৰু মোৰ চেনেলটোৰ কথা কিবা কৈ দিয়া অলপমান আপোনালোকে বাইদেউ চেনেলটো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেলচুৰাৰ বাবে কাৰণ তাক বহুত দূৰৰ পৰা লগ কৰিব আহিছোঁ আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তো আজিলৈ ইমানে লাভ ইউ অল জয় আই অসম